মই এতিয়া বিহুগুৰি তিনিআলি পালোহি। তাৰপিছত এটা সুবিধা মানে বিদেশত নগৈ ইয়াতে ঘৰখন দেখা পাই ধুনীয়াকৈ চলি আছে মানে। অকল কি খবৰ সকলোৱে নিজৰ কমেণ্ট কৰি জনাব। চ' আজি মই এসপ্তাহ হ'ল ভিডিঅ' বনোৱা নাই, আজি ভিডিঅ'টো বনালোঁ আপোনালোকৰ কাৰণে। চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া ভিডিঅ'টো আৰম্ভ। বন্ধুসকল বাইকখন ওলাই লওঁ এতিয়া কামলৈ যাবৰ বাবে। 1 মিনিট লগ হৈ আছে চাবিটো। বাইকখন অন কৰি ল'লোঁ, হেলমেটটো পিন্ধি লওঁ, চাফা কৰি লওঁ যোৱা আগত। লেতেৰা হৈছে, কালি ধোৱাই নহ'ল বাইকখন। কালি সময় পাইছিলোঁ এবাৰ, ধোৱা নহ'ল বাইকখন। আমাৰ বাপুজিয়ে হেৰি কৰি দিছে, জেউনাখন খুলি দিছে। গাঁৱৰ পৰিৱেশ, গাঁৱৰ পদূলি চাই লওক। এটা সুন্দৰ পৰিৱেশ, শুভ ৰাতিপুৱা। চ' বন্ধুসকল চাই থাকিব শেষলৈকে, দেখাই আছোঁ আপোনালোকক। মাতটো ভাঙি গৈছে। বন্ধুসকল এতিয়া অফিচ পালোহি। চ' এতিয়া মালখিনি লৈ পেলাই বেগটো ল'ম, তাৰপিছত পাৰ্চেলখিনি মানে বেগত ভৰাই ল'ম। বেগত ভৰাই পেলাই ওলাই যাম আৰু পাৰ্চেল দিবৰ কাৰণে। চ' এতিয়া পাঞ্চটো মাৰি লওঁ। পাঞ্চটো আপোনালোকক বুজাই দিছোঁ পাঞ্চটো কি হয় মানে। পাঞ্চটো আমি ইয়াৰ আমি যেনেকৈ হওক স্কুল বা কলেজত আমি যেনেকৈ প্ৰেজেণ্ট দিব লাগে মানে, উপস্থিত আছোঁ নে নাই, চ' সেই তেনেকুৱা ধৰণৰ মানে পাঞ্চটো মাৰিলে আমি ইয়াত পইচাটো পোৱা যাব। চ' মানে দৰমহা পাম। চ' এতিয়া মই পাঞ্চটো মাৰি লওঁ, তাৰপিছত পাঞ্চটো মাৰি তাৰপিছতে আমাৰ অফিচ পালোহি। চ' পাঞ্চটো মাৰি তাৰপিছত মালখিনি বেগত ভৰাই তাৰপিছত যাম আৰু পাৰ্চেল দিবৰ কাৰণে। ত' আপোনালোকে ভিডিঅ' চাই থাকক শেষলৈকে। চুলখিনি বেয়া হৈ আহিব, হেলমেটটো পিন্ধি আহিলোঁ যে। ত' চাই থাকক। মই এতিয়া বিহুগুৰি তিনিআলি পালোহি। তাৰপিছত এয়া আমাৰ পলকদা। হে মই হেৰি ইউটিউবাৰ, গম পাইছা নাই? ছাবস্ক্ৰাইবাৰ নহয়, ইউটিউবাৰ, সৰু ইউটিউবাৰ মানে। পে'মেণ্ট কৰিবি আৰু। চ' গাইছ মই এতিয়া বিহুগুৰি তিনিআলি পালোঁ। এইজন হ'ল আমাৰ পল্লৱদা। পাৰ্চেলটো দি লওঁ। এয়া ফালিলে, পইচা দিয়াই নাই, কিন্তু আগতীয়াকৈ ফালিছে পাৰ্চেলটো। চাই লওক কেনেকুৱা মানে। এনেকুৱা কাষ্টমাৰ হ'লে কামেই বাদ দিব লাগিব, গম পাইছেনে? পইচা নিদিয়াকৈ মানে পাৰ্চেল ফালিছে। কিমান টকা আছিলে? 229 টকা। 229 টকা আকৌ। তোৰ নিজৰ মোবাইলটো কাৰণেনে? চাওক দেখাই দে, কেমেৰা আগত দেখাই দিছোঁ। ঠিকে হৈছে, কিয় হ'ব? এইফালে বেক চাইডে দেচোন, ফ্ৰণ্ট চাইডে। ঠিক আছে ন? অঁ ঠিকে আছে। এতিয়া ডবল পইচা দিব পাবি, আগতীয়াকৈ ফালিলি না। চব চাই থাকক ভিডিঅ'টো শেষলৈকে। মই এতিয়া বৰ্তমান অফিচ পালোহি। সময় হ'ল, পাৰ্চেল কম আছিলে, চ' সোনকালে আহি পালোঁ। মই বিশেষ এটা কথা আপোনালোকক কৈ আছোঁ। মানে কেছটো কি হ'ল মানে আপোনালোকক বুজাই দি আছোঁ। মই মানে ৰেগুলাৰ যেতিয়া পাৰ্চেল দিব যাওঁ, তাত কিছুমান মানুহে মানে কাপোৰ বেপাৰী হওক বা আজি মানে কথাটো হ'ল কি, এজন অ'টো চালকে মানে আজি মোক এটা কথা কৈছে মানে, তেখেতৰ বোলে পেচেঞ্জাৰ নাই গাড়ীৰ, মানে তেখেত ষ্টেণ্ডত আছে, ৰখি আছে মানে ষ্টেণ্ডত নিজৰ লাইনত যাবৰ কাৰণে। তেখেতে মানে ৰখি আছে। তাৰপিছত মোক কৈছে, ভাইটি মোক মানে অলপ খং কৰিছে, তোমালোকৰ বোলে হেৰি কি কয় এইটো কোম্পেনীটো বন্ধ কৰি দিম বুলি কৈছে মানে। তেনেকুৱা ক্ষেত্ৰত মানে মোৰ অলপ
বেয়া লাগিল কথাটো এটা কথাৰ কাৰণে বেয়া লাগিল মানে কথাটো হ'ল কি মানে তেখেতে পেচেঞ্জাৰ পোৱা নাই কাৰণে তেখেতে কৈছে মানে আমাৰ অনলাইন যেতিয়া অনলাইন শ্বপিং হোৱা হ'ল তেতিয়াৰ পৰা মানে মানুহবিলাকে যিহেতু নিজৰ ঘৰতে পাৰ্চেলবিলাক পাই যায় বা মাৰ্কেটত যাব নালাগে শ্বপিং কৰিবৰ কাৰণে চ' তেখেতসকলে সেই মানুহবিলাক মানে নাপায় মানে পেচেঞ্জাৰবিলাক নাপায় চ' হুলস্থুল আছে ল'ৰাবিলাক আহি আছে আপোনালোকক বিশেষ মই এইখিনিতে বুজাই দি আছোঁ কথাটো হ'ল কি এই ল'ৰাজন মানে দাদাজনে মানে যেতিয়া মানে মোক কথাটো ক'লে মোৰ মানে কিবা এটা বেয়া লাগি গ'ল কিহৰ কাৰণে মানে তেখেতে যিহেতু কৈছে পেচেঞ্জাৰ নাই পোৱা তোমালোকৰ সেইকাৰণে কোম্পানীটো খোলাৰ পৰা আমাক মানে মানুহবিলাক নাপাল মানে নোপোৱা হ'লেও তেনেকৈ কৈছে মানে বিশেষকৈ অ'টোৰ ক্ষেত্ৰত নহয় মানে অ'টোৰ কিয় পেচেঞ্জাৰ পোৱা নাই আমাৰ কাৰণটো ইয়াত নহয় আমাৰ কোৰিয়াটো আমাৰ অনলাইন শ্বপিং হোৱাৰ পৰা সেইটো নহয় মানে বিশেষকৈ কাপোৰ দোকানীবিলাকৰ বিশেষকৈ হয় যেনিবা বিশেষ এই দাদাজনে যেনেকৈ কৈছে মানে এই কাপোৰ দোকানীবিলাকো কেতিয়াবা আমাক লগ পালে বা তাৰ ওচৰতে যদি বেলেগৰ পাৰ্চেল দিয়া আহোঁ মানে তেনেকৈ কয় মানে কেতিয়াবা কয় মানে যে ভাইটিহঁত তোমালোকে শেষ কৰি দিলা অনলাইন শ্বপিং হোৱাৰ পৰা আমাৰ তাত কাষ্টমাৰ নাহে হেনতেন মানে সেইটো হয় যেনিবা আপোনালোক বিশেষ কথা এটা কওঁ নোহোৱা নহয় কথাটো হয় এতিয়া বেছি চলিছে অনলাইন শ্বপিংটো বেছি চলিছে সেইটো কাৰণে হ'ব পাৰে গ্ৰাহক নাপাবও পাৰে তেখেতসকলে কাষ্টমাৰ নাপাবও পাৰে কিন্তু এটা কথা এই অনলাইন শ্বপিংটো হোৱাৰ পৰা মানে কিমান মানে ল'ৰাই মানে আমাৰ দৰে দুখীয়া শ্ৰেণীৰ ল'ৰা মধ্যবিত্ত শ্ৰেণীৰ ল'ৰাবিলাকে মানে ইয়াত সংস্থাপন পাইছে বিদেশত যাব নালাগে বিদেশত নগৈ ইয়াতে মানে কিছুমান নিজে ভালকৈ চলিব পৰা মানে কিবা এটা মুঠতে কিবা এটা পায় এই চ' সেই কিবা এটাৰ পৰাই তেখেতসকলে চলিব পাৰিছে চ' এইটো কাৰণে মানে বিশেষ এটা সুবিধা মানে বিদেশত নগৈ ইয়াতে ঘৰখন দেখা পাই ধুনীয়াকৈ চলি আছে মানে সেইটো কাৰণে মই কৈছোঁ এইটো মোৰ কাৰণে মানে অনলাইন শ্বপিং ঠিক মই কৰি আছোঁ বুলিয়ে নহয় মানে মোৰ দৰে মই যিহেতু কোনো ধনী ঘৰৰ ল'ৰা নহয় মই যিহেতু ইয়াত কৰি ধুনীয়াকৈ চলি আছোঁ নিজে চলি আছোঁ বাহিৰত নগৈ পেলাই নিজৰ ঘৰখনেও দেখি আছোঁ সন্ধিয়া গৈ মই ঘৰত উপস্থিত হওঁ হয় দেৰি হয় অলপ নোহোৱা নহয় কিন্তু সেইটো কাৰণে মানে সেই কাৰণটো এইটো কাৰণে যে দাদাজনে যেতিয়া মানে কৈছিলে মোৰ অলপ বেয়াও লাগিল অৱশ্যে তেখেতৰ এই পেচেঞ্জাৰ নোপোৱা কথাটো কিন্তু কাৰণটো আমাৰ কোম্পানী বা অনলাইন শ্বপিং হোৱাৰ পৰা সেইটো কাৰণ অনলাইন শ্বপিং হোৱাৰ পৰাহে যে তেখেতৰ পেচেঞ্জাৰ পোৱা নাই সেইটো নহয় কথাটো মানে বিশেষকৈ যিসকল কাপোৰ কাপোৰ বা চেণ্ডেল আদি কৰি যিবিলাক মানে অনলাইন শ্বপিং হয় ন এই অনলাইন শ্বপিং বিলাকৰ কাৰণে দোকানীবিলাকৰ অলপ প্ৰব্লেম হ'ব পাৰে কিন্তু অ'টো চালকৰ নহয় সেইটো কাৰণত অ'টো চালকে মানে আমাৰ ক্ষেত্ৰত মানে আমাৰ দুখ ধৰিব নোৱাৰে চ' তেখেতৰ পৰা কথাষাৰ মানে ৰিজনটো বেয়া লাগে তথাপিও মানে বেয়া লাগিল মোৰ কথা এটা মানে তেখেতে মই যেতিয়া এখন হোটেলত সোমাইছিলোঁ সেইখিনিতে বহি আছিলোঁ তেখেতৰ ষ্টেণ্ডটো মানে সেই হোটেলখনৰ ওচৰৰে মানে তেতিয়া মানে সেই তেখেতে কথাটো যেতিয়া মোক কৈছিল তোমালোকৰ কোম্পানী বন্ধ কৰি দিব হ'ল মই কাৰণটো সুধিলোঁ মানে দাদা কিয় কৈছে তোমালোকৰ বোলে অনলাইন শ্বপিং হোৱাৰ পৰা আমাৰ মানুহবিলাক কমিল বোলে ইয়াত নহা হ'ল ঘৰতে যিহেতু তোমালোকে ঘৰতে দিয়াগৈ পাৰ্চেলবিলাক চ' সেইটো কাৰণে আপোনালোকক মই কথাটো ক'বৰ কাৰণে বনালোঁ আৰু যিয়ে কি নহওক ভিডিঅ'টো চাই থাকক আৰু কেনেকুৱা পালে জনাব সকলোৱে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব